নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক চাগে সকলোৱে ভালে কুশলে আছে। মই আজি আহিছোঁ টেঙেৰীৰ ওচৰৰ এখন গাঁৱলৈ। ইয়াতে মানে ধনিয়াম চেতিয়া বুলি এজন লোক আছে, তেখেতে এখন বাৰী পাতিছে ফল মূলৰ, তাকে চাবলৈ আহিছোঁ। চাওকচোন বাৰু বন্ধু বান্ধৱীসকল, ইমান সুন্দৰকৈ তেখেতে খেতি কৰিছে। এইবিলাক আম লাগিছে, ইমান তলতে আম। মই ভাবিছোঁ মোৰ বন্ধু বান্ধৱীসকলক মানে এই আম বাৰীখন দেখাওঁ, প্ৰত্যেকে যাতে এনেকৈ এজোপা এজোপা আমিও লগাব পাৰোঁ। মই নিজেও চিন্তা কৰিছোঁ মই এখন আমৰ মানে বাগিচা পাতিম বুলি। গতিকে আজি চাব আহিছোঁ বন্ধু বান্ধৱীসকল, আপোনালোককো দেখাইছোঁ। গতিকে আৰু আগবাঢ়ি যাওঁ আৰু চাওঁ তেখেতৰ বাৰীত আৰু বহুত ফল মূলৰ গছ আছে, সেইবিলাকো মই আপোনালোকক দেখাওঁ। এইবিলাক গছ ইতিমধ্যে তেখেতসকলে আমবিলাক ছিঙিলে। তাৰপিছতে এইবিলাক হ'ল বগৰী গছ, এয়া হ'ল বগৰী গছ, এয়া বগৰী। এইবিলাকো আপোনাৰ ধৰক এতিয়া লাগি শেষ হৈ গ'ল বাৰু, এতিয়া নাই। কিন্তু এইফালে মধুৰি আছে, মধুৰি গছ আছে, সেইজোপা মধুৰি গছ। এয়া মধুৰি লাগি আছে, চাওক কি সুন্দৰকৈ লাগিছে নহয়, দেখিয়ে ভাল লাগিছে নহয় জানো। আৰু আছে, আগলৈ যাওঁ আপোনালোকক আৰু দেখাম। ফল মূলৰ বাগিচাৰ মাজতে তেখেতসকলে বেঙেনা ৰুইছে, বেঙেনা খেতিও কৰিছে। এইবিলাক বেঙেনা লাগি আছে, এইবিলাকো দেখা পাইছে। আৰু এইজোপা এজোপা আম চাওকচোন কি সুন্দৰ, ইমান ডাঙৰ ডাঙৰ আম, কি ধুনীয়া আম এইজোপা চাওক। এই আম চাওকচোন কি সুন্দৰ আম, কি ডাঙৰ ডাঙৰ আম দেখিছেনে বাৰু। এয়া চাওক কি সুন্দৰ আম, এয়া চাওক, এই দেখিছে। এই আপোনালোকে দেখি থকা ইউটিউবত প্ৰায় চাগে দেখি থাকে, ধনিয়াম চেতিয়াৰ ইউটিউব চেনেলটোত প্ৰায় ওলাই তেখেতৰ ল'ৰা, মোৰ ভণ্টিৰ ল'ৰা হয়। এয়া চব তেওঁলোকৰ অমিতা বাৰী এখন আপোনালোকক দেখাইছোঁ। কি সুন্দৰকৈ এই অকণমানি ল'ৰাটোৱে এতিয়াই মানে যিমানখিনি কৰিব পাৰে আপোনালোকেতো দেখিছে ইতিমধ্যে। আজি ময়ো মোৰ ফালৰ পৰা দেখুৱাইছোঁ, চব কি সুন্দৰ ল'ৰা। এওঁ মানে ভৱিষ্যতে এজন ভাল খেতিয়ক হ'ব বুলি ভাবিছোঁ, আমি আশা ৰাখিছোঁ। এজন দেশৰ মানে ভাল নাগৰিক হ'ব, তেওঁ খেতিও কৰিব, তাৰ লগতে মানে আমাৰ যথেষ্ট মানে উঠি অহা প্ৰজন্মক এটা আদৰ্শৱান এজন ল'ৰা হ'ব বুলি ভাবিছোঁ। এওঁৰ ওপৰত বহুত আশা কৰিছোঁ আমি। গতিকে আপোনালোকক দেখুৱালোঁ। এয়া চাওক এইবিলাক অমিতা। তুমি কৈ দিয়া তোমাৰ ফালৰ পৰা নমস্কাৰ, আমাৰ বাৰীখনলৈ আহিব বুলি কৈ দিয়া, কৈ দিয়া। নমস্কাৰ, আপোনালোকে আমাৰ বাৰীখনলৈ আহিব দেই। বন্ধু বান্ধৱীসকল, আপোনালোকক এখন অমিতা বাৰী দেখাইছোঁ। এখন চাওকচোন কি সুন্দৰ অমিতা বাৰী। আমি উঠি অহা প্ৰজন্মই অকল চাকৰিৰ পিছতে নাথাকি আমি ধৰক খেতি বাতি কৰিও আমি যথেষ্টখিনি উন্নতি কৰিব পাৰোঁ। এগৰাকী মহিলা মোৰ ভণ্টি হয়, এওঁলোকৰ বাৰী এখন আজি আমি চাবলৈ আহিছোঁ ইয়ালৈ। তেওঁলোকে কেনেধৰণে কৰিছে, কিমান উন্নত পদ্ধতিৰে অমিতা খেতি কৰিছে আপোনালোকক আজি দেখাব লৈছোঁ। আপোনালোকে আহকচোন চাওকহি। এই অমিতাৰ মাজে মাজে আপোনাৰ এইবিলাক ভোট জলকীয়া লগাইছে, এইবিলাক ভোট জলকীয়া চাওক, ভোট জলকীয়া লগাইছে, এইবিলাক চাওক। এই অমিতা চাওক কি সুন্দৰ বাৰী এখন। এইবিলাক চাওক অমিতা কি ধুনীয়াকৈ লাগিছে। অমিতা এখন অমিতাৰ বাৰী, অমিতাৰ মাজে মাজে আপোনাৰ বেঙেনা দিছে, তাৰ মাজতে ভোট জলকীয়া দিছে। কেইবাটাও খেতি একেলগে কৰিব পাৰিছে তেখেতসকলে। গতিকে চব ফালৰ পৰা এটা ভাল উপাৰ্জন কৰিব পৰা হৈছে তেখেতসকলে। গতিকে এয়া এটা আমাৰ কাৰণে বহুত ডাঙৰ এটা আদৰ্শ আমাৰ খেতিয়কসকলৰ কাৰণে। গতিকে উঠি অহা প্ৰজন্মই চাকৰি নাই পোৱা বুলি কোনো টেনশ্যন ল'ব লগা নাই। তেওঁলোকে খেতি কৰিও এডোখৰ যদি মাটি থাকে তেতিয়াহ'লে খুব সুন্দৰভাৱে তেওঁলোকে এটা জীৱিকা নিৰ্বাহ কৰিব পাৰে। এইবিলাক বেঙেনা, ইয়াত বেঙেনা গছ, এইফালে বেঙেনা লাগি আছে। এয়া চাওক কি সুন্দৰকৈ লাগিছে। এইবিলাক জলকীয়া ইতিমধ্যে চিঙা হৈছে বাৰু, কিছুমান গছত জলকীয়া চিঙি। বন্ধু বান্ধৱীসকল, এইবাৰ আপোনালোকক দেখুৱাবলৈ লৈছোঁ ধৰক তেওঁলোকৰ এখন ধনিয়াম চেতিয়াৰ এখন নাৰিকলৰ বাৰীও আছে। নাৰিকলৰ বাৰীখন আপোনালোকক দেখাইছোঁ। ইয়াতে অকল নাৰিকলেই নহয়, আপোনাৰ আম আছে, তাৰপাছতে এইজোপা নাচপতি গছ। আপোনালোকে হয়তো বহুতেই দেখিছে বা বহুতে হয়তো নেদেখিবও পাৰে। এইজোপা হৈছে নাচপতি গছ, এইজোপা। তাৰপাছতে বাকীবিলাক আপোনাৰ তামোল আছে, ইয়াতে তামোল আছে, কুঁহিয়াৰ খেতি আছে, তাৰপাছতে নাৰিকল আছে, তাৰপৰা কল আছে। এয়া আপোনালোকে বাৰীখন চাওক কি সুন্দৰকৈ ৰাখিছে এখন বাৰী তেখেতসকলে। এতিয়া অৱশ্যে নাৰিকল লাগি থকা নাই বাৰু, বহুত নাৰিকল নতুনকৈ লগাইছে, কিছুমান লাগিছে কিছুমান লগা নাই তেনেকুৱা। এয়া চাওকচোন কি সুন্দৰকৈ মানুহে কিমান আগবাঢ়িব পাৰে, কি সুন্দৰ কেনেকুৱা এটা পৰিৱেশ, মানে আহিয়ে ভাল লাগিছে ইয়াতে। আপোনালোকক ভৱিষ্যতে মই যেতিয়া লাগিব তেতিয়া আকৌ দেখাম আপোনালোকক।
মৰিম বুলি ভয় লাগে নপৰে 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 ভিডিঅ' কৰিছা নি ৰিক্স লৈছো আৰু দেই ধৰিব লাগিব নামটো কেনেকৈ নামিম মই উঠোতে উঠিছো বাৰু উঠি লওক প্ৰথমতে নমাটো চিন্তা কৰিব পিছত কাপোৰখন লাগি থৈছে কাপোৰ লাগি থৈছে পাৰিব পাৰিব নোৱাৰিম চাগে পাৰিব নোৱাৰিম মই ইমানখিনি আপুনি মেট্ৰিকৰ পৰীক্ষাটো নিদিয়াটোৱে হৈছে এতিয়া পাৰিব পাৰিব তুমি সেইফালৰ পৰা হেৰি কৰি থোৱা পাৰিলে 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 ভৱিষ্যতে যেতিয়া বগৰীবিলাক লাগিব তেতিয়া আমি আকৌ আহিম আপোনালোকক আকৌ দেখুৱাম দেই